হে পৰমাত্মা, যদি তোমাৰ কিবা ভাঙিবলৈ মন যায় তেনেহ'লে মোৰ অহংকাৰ ভাঙা। হে পৰমাত্মা, যদি তোমাৰ কিবা জ্বলাবলৈ মন যায় তেনেহ'লে মোৰ খঙক জ্বলোৱা। হে পৰমাত্মা, যদি তোমাৰ কিবা নাইকিয়া কৰিব মন যায় তেনেহ'লে মোৰ ঘৃণাক নাইকিয়া কৰা। হে পৰমাত্মা, যদি তোমাৰ কিবা মাৰিবলৈ মন যায় তেনেহ'লে মোৰ এলাহক মাৰা। হে পৰমাত্মা, যদি তোমাৰ দয়া কৰিবলৈ মন যায় তেনেহ'লে মোৰ ফালে চোৱা। মই শব্দ, তুমি অৰ্থ, তোমাৰ বিনে মই ব্যৰ্থ। সুখৰ পদূলি পাবলৈ হ'লে দুখৰ ৰাস্তা অতিক্ৰম কৰিবই লাগিব। আজিকালি মানুহে ধেমালি কম কৰে, ধেমালিৰ চলেৰে অপমানেই বেছি কৰে। মন পৰিষ্কাৰকৈ ৰাখক, কাৰণ সেই হিচাপটো অৰ্থৰ নহয় কৰ্মৰ হ'ব।